হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই আজি আপোনালোকক দেখুৱাম ক্ৰিস্পি ডোছাৰ ৰেচিপি আৰু টমেটো গুজু। মোৰ এই চেনেলটো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ইয়াৰ কাৰণে মই লৈছোঁ 3 কাপ চাউল, যোনখিনি মই অলৰেডি 6 ঘণ্টা তিয়াই থৈ দিছিলোঁ আৰু চাওক কোমলো হৈ গৈছে চাউলখিনি যথেষ্ট। আৰু লৈছোঁ 1.5 কাপ উৰদ ডাল। উৰদ ডালখিনিও মই 6 ঘণ্টাৰ পৰা এনেদৰে তিয়াই থৈছিলোঁ, সেইকাৰণে চাওকচোন কিমান কোমল হৈ আছে এতিয়া। একদম মিক্সিত এতিয়া মই পিচিয়ে দিম সেইখিনি। আৰু এয়া লৈছোঁ আধা বাতি চিৰা। চিৰাখিনি মই এইমাত্ৰ তিয়াইছোঁহে, মিক্সিত পিচিবলৈ লোৱাৰ আগতহে তিয়াব লাগে চিৰাখিনি, আগতীয়াকৈ তিয়ালে বেছি কোমল হৈ যাব। এয়া চাওক বজাৰত এনেদৰে কিনিবলৈ পায় উৰদ ডালখিনি, যোনখিনি আগৰ পৰাই বাকলি গুচোৱা থাকে। আপোনালোকে উৰদ ডালৰ বদলি ঘৰতে সহজতে পোৱা এনেকুৱা মাটিমাহ লৈ ল'ব পাৰে, নহ'লে সেউজীয়া সেই মগুমাহো ল'ব পাৰে। যোনখিনি আপোনালোকে যদি 6 ঘণ্টামান তিয়াই থৈ দিয়ে, এইখিনি আৰু তিওৱাৰ পাছত যদি হাতেৰে মোহাৰি ভালকৈ ধুই দিওঁ তাৰো বাকলিখিনি গুচি যাব আৰু এনেকুৱাই বগা বগা হৈ যাব। আচলতে এই মগুমাহ আৰু বা মাটিমাহখিনি আৰু উৰদ ডালখিনি একেই হয়, দুইটাই আচলতে মাটিমাহে হয়, কিন্তু এইখিনি বজাৰত বগাকৈ আগৰ পৰাই বাকলি গুচোৱা থাকে। এতিয়া মই এটা মিক্সিৰ জাৰত এনেদৰে চাউলখিনি লৈ লৈছোঁ। চাউলখিনি মই দুভাগ কৰি পিচিব লাগিব, কাৰণ একেবাৰতে যদি দি দিওঁ সি ভৰ্তি হৈ যাব, সেইকাৰণে মই তাক দুভাগ কৰি পিচিম। এই চাউলখিনিৰ লগত কিন্তু আমি অলপ পানী মিক্স কৰিব লাগিব, কাৰণ অলৰেডি আমিতো পেষ্টহে বনাম ডোছাৰ কাৰণে, সেইকাৰণে আমি ইয়াত পানী মিক্স কৰিয়ে পিচিম। এয়া চাওক প্ৰথমখিনি আমাৰ হৈ গ'ল, দ্বিতীয়খিনিও আমি এনেদৰে পিচি দিছোঁ। এনেদৰে মিহি কৰি ল'ব, যিমান পাৰে মিহি কৰিব লাগিব, কিন্তু দৰদৰা হৈ থাকিলে কিন্তু ডোছাটো ভাল নহয়। এতিয়া সেই একেটা মিক্সিৰ জাৰতে মই উৰদ ডালখিনি এনেকৈ ভৰাই লৈছোঁ। উৰদ ডালখিনিৰ লগতে মই চিৰাখিনিও লৈ ল'ম। আপোনালোকে যদি পাৰে চাউলৰখিনিৰ লগতো মিক্স কৰি ল'ব পাৰে বা উৰদ ডালৰ লগত এনেকৈও লৈ ল'ব পাৰে। এই উৰদ ডালৰ লগত আমি যে চাউল পিছোঁতে যিমান পানী দিছিলোঁ তাৰ 3 গুণ পানী মিক্স কৰিব লাগিব, কাৰণ উৰদ ডালখিনি বৰ ষ্টিকি হয়, সেইটো কাৰণে পিচিবলৈ অলপ অসুবিধা হয় আৰু ইয়াত যথেষ্ট পানী মিক্স কৰিব লাগে। এয়া চাওক কিমান মিহি হৈছে। দেখিছেনে চাউলখিনিতকৈ কিমান বেছি ডাঠ হৈছে। কেতিয়াবা মিক্সি চলাওঁতে প্ৰব্লেম হৈ যায়, প্ৰব্লেম মানে কি অলপ ডাঠ হোৱাৰ কাৰণে ভালকৈ নচলে, তেতিয়া আপোনালোকে ইয়াত আৰু পানী ঢালিব আৰু চলাই ল'ব। এতিয়া চাউলৰ পেষ্টটোৰ লগত আমি উৰদ ডালৰ পেষ্টটো এনেদৰে ভালকৈ মিলাই দিম। দুইটাৰ মিক্সাৰটো যদি ভাল হয়, সেইকাৰণে আমি ভালকৈ ইয়াত মিক্স কৰিব লাগিব। মই এই ডোছাৰ বেটাৰখিনি এটা ষ্টীলৰ কুকাৰত ৰাখিছোঁ। যদি ঠাণ্ডা দিন হোৱা হ'লে ইয়াক আমি এলুমিনিয়ামৰ বাচনত ৰাখিব লগা হ'ল হয়, কাৰণ ঠাণ্ডা দিনত ফাৰ্মেণ্টেশ্যন হ'বলৈ টাইম লাগে, সেইকাৰণে এলুমিনিয়ামৰ বাচনত থ'লে সোনকালে ফাৰ্মেণ্টেশ্যন হয়। কিন্তু এতিয়া যিহেতু গৰম দিন, সেইকাৰণে ষ্টীল বা গ্লাছতো থ'ব পাৰে। 6 ঘণ্টাৰ পাছত এয়া চাওকচোন কেনেকৈ ফাৰ্মেণ্টেশ্যন হৈছে। মোৰ কুকাৰটো একেবাৰে ভৰি গৈছিলে, সেইকাৰণে মই এনেকৈ 2টা বাউলত উলিয়াই দিবলগীয়া হ'ল। ভালকৈ যদি ফাৰ্মেণ্টেশ্যন হয়, আমি যিমানখিনি বেটাৰ বনাওঁ তাৰ ডাবল হৈ যায়। সেয়া চাওক কিমান ধুনীয়া ফ্লাফি হৈছে আৰু কোমল হয় খাবলৈ, যদি ফাৰ্মেণ্টেশ্যন ভাল হয়। ইয়াত চাওকচোন ইমানখিনি বাবলছ হৈছে। আপোনালোকে চাগে ভালকৈ বাবলছখিনি দেখি পোৱা নাই কেমেৰাত। বাবলছ যিমানেই হয় সিমানেই আমাৰ ডোছাটো খাবলৈ কোমল হয়। এতিয়া মই ডোছাৰ লগত খাব পৰাকৈ এটা বিলাহীৰ চাটনি বনাম। মই ইয়াত কেৰাহীত তেল গৰম কৰি লৈছোঁ। তাৰপিছতে মই ইয়াত কেইটামান চানাডাল দি দিছোঁ। চানাডালখিনি দিয়াৰ পাছত মই ইয়াত কেইটামান উৰদ ডাল দি দিছোঁ। এয়া চাওক মই উৰদ ডাল দি দিছোঁ আৰু অকণমান হেতাৰে হিলাই দিছোঁ। তাৰপিছতে মই ইয়াত সৰিয়হৰ গুটি দি দিলোঁ। চাওক সৰিয়হ গুটি দি দিয়াৰ লগে লগে কেনেকৈ ফুটিবলৈ আৰম্ভ কৰিছে। তাৰপিছতে মই ইয়াত 3টা কেঁচা জলকীয়া কাটি দি দিছোঁ। গোন্ধটো কিন্তু বৰ ধুনীয়া ওলাইছে। এতিয়া মই ইয়াত কেইটামান নৰসিংহ পাত দি দিছোঁ।
নৰসিংহ পাতখিনি দিয়াৰ পাছতে মই এনেকৈ কাটি থোৱা 3টা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন নোহোৱালৈকে এনেকৈ অকণমান দেৰি ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই ইয়াত আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ জিৰা গুড়ি দি দিছোঁ আৰু আধা চামুচ হালধি পাউডাৰ, এয়া হালধি পাউডাৰ আৰু 1 চামুচ দিছোঁ ৰঙা জলকীয়া পাউডাৰ। এইখিনি বৰ বেছি জ্বলা নহয়, সেইকাৰণে মই 1 চামুচ দিছোঁ। আপোনালোকৰ যদি জ্বলা জলকীয়া পাউডাৰ আছে তেতিয়াহ'লে আধা চামুচ দিলেও হ'ব। এতিয়া মছলাখিনি ভালকৈ পিঁয়াজখিনিৰ লগত এনেকৈ মিলাই ভাজি লৈছোঁ। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে। এনেকৈ মছলাখিনিৰ লগত পিঁয়াজখিনি অলপ দেৰি ভজাৰ পাছত আমি কাটি থোৱা টমেটোখিনি দি দিম। ইয়াত মই 4টা টমেটো লৈছোঁ আৰু ইয়াকো ভালকৈ মছলাখিনিৰ লগত মিক্স কৰি ভাজি দিছোঁ। ইয়াত মই 1 চামুচ নিমখ দি দিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী যিমানখিনি নিমখ খায় সিমানখিনি দি দিব। বিলাহীখিনি দিয়াৰ পাছত নিমখখিনি দিলে বিলাহীখিনি ধুনীয়াকৈ সোনকালে গলি যায়। এতিয়া মই এনেকৈ নিমখখিনি মিলাই দিয়াৰ পাছত ইয়াক অলপ দেৰি ঢাকি থৈ দিম। 5 মিনিটমান ঢকাৰ পাছত এয়া চাওকচোন ইমান ধুনীয়াকৈ বিলাহীখিনিৰ পৰা পানীখিনি ওলাই গৈছে। কিন্তু এতিয়াও একেবাৰে ৰেডি হোৱা নাই, ইয়াত যথেষ্ট পানী ওলাই আছে। আমি আকৌ ইয়াক অলপ দেৰি এনেকৈ মিলাই ঢাকি থৈ দিম। এনেকৈ 2 মিনিটমান ঢাকি থোৱাৰ পাছত এয়া চাওক আমাৰ বিলাহীৰ চাটনি একেবাৰে ৰেডি হৈ গৈছে। তেলখিনি চাওকচোন ওপৰলৈ বিৰিঙি ওলাই আহিছে, কি ধুনীয়া কালাৰো হৈছে, একদমেই ৰেডি। এতিয়া মই গেছটো অফ কৰি নমাই থৈ দিম। ডোছাখিনি বনোৱাৰ আগে তাৰ পেষ্টটোত মই এনেকৈ আধা চামুচ নিমখ দি ভালকৈ মিলাই লৈছোঁ। এতিয়া মই এখন নন ষ্টিক পেনত এনেকৈ 2 হেতা ডোছাৰ পেষ্ট ঢালি দিছোঁ আৰু এইখিনি সেই হেতাখনেৰে এনেদৰে মিলাই দিম, মিলাই বহল কৰি দিম। এয়া চাওক ইমান ধুনীয়াকৈ বহল হৈ গৈছে। এতিয়া যেতিয়া ওপৰৰ পেষ্টখিনি শুকান হৈ আহিব তেতিয়া আমি ইয়াত 2 চামুচমান তেল ঢালি দিম। আপোনালোকে তেলৰ সলনি ইয়াত ঘিও ইউজ কৰিব পাৰে। এয়া চাওক ডোছাখনৰ তলফালে ইমান ধুনীয়াকৈ ৰঙা হৈ আহিছে আৰু ইয়াৰ চাৰিওফালে লাগিও নধৰে, এনেকৈ উঠি আহিব ধুনীয়াকৈ। আৰু ডোছাখন এতিয়া মই উল্টাই দিম যাতে ওপৰৰ ফালেও অকণমান সিজি যায়। চাওকচোন কি ধুনীয়া কালাৰ হৈছে দেখিবলৈ। এনেকৈ 1 মিনিটমান ৰখাৰ পাছত মই ডোছাখন নমাই দিম। এতিয়া মই আৰু এখন আপোনালোকক বনাই দেখাওঁ এনেকৈ। ইয়াতো মই 2 হেতা লৈছোঁ আৰু এই হেতাখনেৰে ঘূৰাই মই ডোছাখন বহলাই দিছোঁ। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ হেতা নাথাকে তো চিন্তা কৰিবলগীয়া একো নাই, ঘৰৰ যিকোনো এটা বাতি লৈও এনেকুৱাকৈ বনাব পাৰে। মই আপোনালোকক সেইটো বনাই দেখুৱাই দিম। এতিয়া ওপৰৰ পেষ্টখিনি শুকাই অহাৰ লগে লগে আকৌ এনেকৈ 2 চামুচমান আমি তেল ঢালি দিম। আপোনালোকে যদি তেল খাবলৈ মন নকৰে তেতিয়াহ'লে ইয়াক শুকানকৈও বনাব পাৰে, শুকান হ'লেও ভাল হয় খাবলৈ। দেখিছেনে কালাৰটো বৰ ধুনীয়া গোল্ডেন ব্ৰাউন হৈছে নহয়নে? আৰু ওপৰৰ পৰা বহুত ক্ৰিস্পি হৈছে। এতিয়া তলৰখিনি সিজাৰ পাছত এনেকৈ ডোছাখন নমাই দিছোঁ। চাওকচোন ইমান ধুনীয়া ক্ৰিস্পি হৈছে ডোছাখন, একেবাৰে বজাৰৰ দৰে। এতিয়া মই আপোনালোকক বাতিৰে কেনেকৈ বনাই সেয়া দেখাই দিওঁ। মই ইয়াত বাতিটোতো 2 হেতামান লৈ লৈছিলোঁ ডোছা পেষ্ট। তাৰপিছতে এনেকৈ সেই বাতিটোৰে আপোনালোকে এনেকৈ ঘূৰাই দিব আৰু ডোছাখন বহলাই দিব। চাওকচোন কিমান উজু নহয়নে? আমাৰ ডোছা আৰু টমেটো গুজু একেবাৰে ৰেডি। দেখিছেনে গোল্ডেন ব্ৰাউন
ডোসা আৰু ৰঙা ৰঙা টমেটো চাটনিৰ লগত কিমান ধুনীয়া লাগিছে। এতিয়া মই আপোনালোকৰ কাৰণে টেষ্ট কৰি দেখাওঁচোন কেনেকুৱা হৈছে। খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছে। আপোনালোকেও এনেদৰে ঘৰতে বনাওক আৰু নিজেও খাওক আৰু আনকো খুৱাওক। মোৰ এই ৰেচিপি যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।